চুকুৰালি লাহে লাহে নাইকিয়া হ'ল। এতিয়া আহিছে ছেকেণ্ড হেণ্ড চুকুৰালি শিখা শৰ্মা। তেখেতৰ কিছুমান কথা বতৰা ফেচবুকত পাই আচলতে মস্তিষ্ক নথকা মানুহৰ নিচিনা লাগিছে, যেন বিবেকেই নাই। কালি কিবা এটা পোষ্ট পাইছোঁ যে ভাৰতবৰ্ষৰ মুছলমানসকল চৌদি আৰৱলৈ গুচি যাব লাগে, আৰু নহ'লে ভাৰতত থাকিবলৈ হ'লে মানে ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম ল'ব লাগে। ভাৰতত মুছলমানৰ জেগা নহয়, আৰৱতহে জেগা আছে। তো মই তেখেতক কওঁ, আপোনাৰ ইমানকণ জ্ঞান আছেনে নাই যে আৰৱত মুছলমানৰ উৎপত্তিহে হৈছিল, ষ্টাৰ্টিং হৈছিল, আৰু গোটেই বিশ্বৰ এনেকুৱা এডোখৰ জেগা নাই য'ত মুছলমান নাই। কিন্তু হিন্দুৰ জনসংখ্যা যিকেইখন দেশত আছে আঙুলিৰ মূৰত গণিব পৰা, আৰু বিশেষকৈ আছে আপোনাৰ ভাৰত আৰু নেপাল, বাকীবোৰ ক'ৰবাত অলপ অলপ। গতিকে আপোনাৰ ইমানকণ জ্ঞান নাই যে বিশ্বত থকা এটা জাতিক আপুনি এখন দেশৰ পৰা খেদিব পাৰিব, এখন দেশত আপুনি নাইকিয়া কৰিব পাৰিব, কেতিয়াও নোৱাৰে। গতিকে সিমানকণ জ্ঞান থাকিব লাগে যে মুছলমান ধৰ্মটো অকল আৰৱৰ নহয়, মুছলমান গোটেই বিশ্বতেই হজৰত মহম্মদৰ যি বাণী গোটেই বিশ্বতেই বিয়পাই গ'ল কাৰণে গোটেই বিশ্বতেই মুছলমান ধৰ্ম আছে। কিন্তু সনাতনীৰ বাণী গোটেই বিশ্বত নিবিয়পিলে ভাৰততে উৎপত্তি হৈছিল আৰু ভাৰতৰ আশে পাশে থাকি গ'ল। তো কথা সিমানেই। গতিকে আপোনাৰ সিমানকণ যদি জ্ঞান নাই, আপুনি যিকোনো কথা ধৰ্মক লৈ নক'ব, শুনিবলৈ বেয়া হয়। কাৰণ ধৰ্মৰ জ্ঞানকণ থাকিব লাগিব। কাৰণ কেইদিন আগত আপুনি দেখিছিলোঁ বদৰুদ্দিন আজমলৰ লগত বহুত মানে আপোনাৰ লগা ভগা। ভাবিছিলোঁ আপুনি চাগে সেই ধৰ্মৰ বিষয়ে বহুত জানে, আমাতকৈ বেছি জানিব। কিন্তু আপোনাৰ সমান আচলতে মূৰ্খামি পোষ্ট আচলতে খুব কম বৰ্তমান সময়ত। গতিকে এনেকুৱাবিলাক পোষ্ট নিদিব। সন্মান যদি আছে সন্মানকণ বজাই ৰাখক, কিয়নো আন এটা ধৰ্মক তুচ্ছতাচ্ছিল্য কৰি কথা জ্ঞানী মানুহে নকয়, ধাৰ্মিক মানুহে নকয়। গতিকে সেই জ্ঞানকণ বচাই ৰাখক। কিছুমান মূৰ্খৰ লগত পৰি যদি নিজেও মূৰ্খামিৰ পৰিচয় দিয়ে, কিন্তু আপোনাক কেতিয়াও মানুহে কিবা আগত যেন অকণমান জ্ঞান আছিল সেইটো কেতিয়াও নকয়। আপুনি টকাত বিক্ৰী হোৱা মানুহ বুলি ক'ব। টকাত বিক্ৰী নহ'ব। জুবিন গাৰ্গে বহুত কোটি টকা ঘটি গ'ল, কিন্তু এটকাও লৈ যাব নোৱাৰিলে, সকলো আনৰ হ'ল। গতিকে টকাত বিক্ৰী নহ'ব, শুদ্ধ পথত চলিব, ভাল লাগিব। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো পাহৰি নাযাব। জুবিন দা কি একাংশৰ মানুহৰ কাৰণে ইমানেই প্ৰব্লেম নেকি? ইমান প্ৰব্লেম? দাদাৰ ফটোখনত গৈ পেলাই কোনোবাই মুতিব লাগে নেকি? ইমান ডাঙৰ ৱালখনত দাদাৰ ফটোখন আঁকি থোৱা আছে, সেই ফটোখন দেখি নাপালে এই হাৰামী জাতবোৰে? ইমান ডাঙৰকে মানে লিখা আছে, আঁকি থোৱা আছে, তাৰ পাছতো সেই ফটোখনতহে গৈ পেলাই মুতিব লাগে। ইমান দুনিয়াখনৰ জেগা আছে, জেগাত দেখি পোৱা নাই সি মুতিবলৈ সেই দাদাৰ হেৰিয়ত। কিন্তু হ'লেও মুচিলেও কিবা কাৰণ তাত হেৰি থাকিলে নেকি? তই প্ৰথমতে সন্মান নিদিলি দাদাৰ ফটোখনত, তাৰ পাছত মুচি পেলাই কিবা লাভ আছে নেকি কচোন? অলপ কিন্তু জুবিনদাৰ হৈ পেলাইতো অলপতো এই ইয়াত কি তহঁতৰ অলপো মায়া হেৰি নাইনে দাদাক লৈ? ইমানেই মানে জুবিনদাৰ মানে শত্ৰু নেকি তহঁতৰ? দেখাত ইমান ভদ্ৰদোষ লাগিছে, কিন্তু কাৰনামা ইমান অভদ্ৰ। আনপাৰৰ নিচিনা কিয় অভদ্ৰামী মানে ব্যৱহাৰবিলাক? দেখাততো একদম ভদ্ৰ ঘৰৰ, ভাল ঘৰৰ, পইচা থকা ঘৰৰ ল'ৰা যেন লাগিছে, মানুহ যেন লাগিছে। তাৰ পাছতো কুকৰ্ম কি? বেলেগৰ ৱালত মুতে। হেৰো জেগাই হেৰি ৱাছৰুম আছেই, টয়লেট থাকেই, 5 টকা দি পেলাই 10 টকা দি পেলাই ৱাছৰুম কি মুতিবলৈ যাব নোৱাৰ নেকি? ৱালত দাদাৰ ফটো বুলি নহয়, কোনোবা এটা ৱালতো কিয় মুতিব লাগে? সেই ৱালখনো বিশুদ্ধ কিয় কৰিব লাগে? লেতেৰা কিয় কৰিব লাগে? কাৰণ সেই ৱালৰ কাষেদি মানুহবিলাক যায়, অহা যোৱা কৰে, সেই মানুহৰ গাত ভৰিত পৰিব। সেই কোনোবাই মন্দিৰত যাব, কোনোবাই মছজিদত যাব, একে ৰাস্তা দি যাব, কোনোবাই খোজকাঢ়ি এনেকৈ গুচি যাব, ভৰিটো লাগিবই ন। কোনোবাই গা ধুই পবিত্ৰ হৈ যায় বস্তুটো। তাৰ পাছত আপোনালোকে য'তে ত'তে মুতা মানে জেগা পালে ল'ৰা হ'ল বুলিয়ে যে য'তে ত'তে মুতিব লাগে সেইটো কথা নহয়। বিশেষকৈ ইয়াত জুবিনদাৰ কথা আহি পৰিছে। জুবিনদাৰ ফটোখন ইমান ডাঙৰকৈ ফটো আঁকাৰ পাছতো তাতে গৈ পেলাই মুতিবলৈ গৈছে। ইমান দেই অভদ্ৰামী। কি জুবিনদাই কি ক্ষতি কৰিছে তহঁতক জুবিনদাৰ ফটোখনত? ইমানে মানে বেয়া, তহঁতে শত্ৰু হৈ আছে, ইমানে ক্ষতি কৰি আছে। আঁকি থোৱা ফটোখনত গৈ পেলাই তহঁতে মুতিছগে।
অভদ্ৰ তোকতো বজাৰত পুৰা চুলি কাটি পেলাই সেই ঘূৰাব লাগে। তেওঁতো আগৰ পৰা আপুনি দেখিছে অলপ বিজেপিৰ হৈ কাম কৰে, যদি কৈছে মই শুনা নাই, মই কেইটা দিন নাছিলোঁ। তেওঁ অকণমান বিজেপিৰ হৈ আগৰ পৰা কাম কৰে আৰু সেইকাৰণে তেওঁ কথা বতৰাবিলাকত বিজেপিৰ মানুহৰ গোন্ধ পোৱা যায়। মিত্ৰতাটো ভংগ কৰে নকৰে সেইটো আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই কৰিব, কিন্তু মই ইলেকশ্যনৰ মাজতেই কৈছিলোঁ যে তেওঁৰ লগত মিত্ৰতা থকাৰ কোনো প্ৰশ্ন থাকিব নালাগে। ব্যক্তিগত কথা মই যিখিনি কৈছোঁ সেইখিনিকে আপুনি দি দিয়ক, ৰাইজে বুজি পাব। অকল সেইটোৱেই অটপালিৰে নহয়, আজি চবতকৈ অটপালি হৈছে মূল্য বৃদ্ধি। গুৱাহাটীৰ বাকী অসুবিধাবিলাকতো আছেই, মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰিছে। এই গৰমত মানুহে ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, পানী খাব লাগে, সেইবিলাক কথাটো সত্য, খাব লাগে। কিন্তু যিবিলাকে দৈনিক কাম নকৰিলে খাব নোৱাৰে সেইসকল ক'ত যাব? এই ৰ'দতেতো কাম কৰিব লাগিব। মূল্য বৃদ্ধি এতিয়া আমাৰ কেন্দ্ৰীয় চৰকাৰে গোটেই পৃথিৱীত খাৰুৱা তেলৰ দাম বৃদ্ধি হওঁতে ইয়াত তেলটো বৃদ্ধি কৰিলে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে কৈছে অকল ভাৰতবৰ্ষত বোলে খাৰুৱা তেলৰ দাম পৃথিৱীত কমিলে যদিও ইয়াত নকমে। গতিকে এই কথাবিলাক মূল্য বৃদ্ধি হ'ব, গাড়ীৰ ভাড়া বাঢ়িব, বিভিন্ন ঠাইত আপোনাৰ বস্তুৰ দাম বাঢ়িব, খোৱা বস্তুৰ দাম বাঢ়িব, আৰু গোটেই ইয়াৰ এফেক্টটো হ'ব দুখীয়া মানুহৰ ওপৰত। যোনে ঘৰত থাকি কাম নগ'লেও ঘৰত খাব পাৰে সেইসকলৰ অসুবিধা নহয়, আপোনাৰ AC লগাই ফেন লগাই শুই থাকিব। কিন্তু যিসকলে কাম নকৰিলে পেট নচলে সেইসকলৰ কিন্তু এই গৰমত ল'ৰা ছোৱালী লৈ বিৰাট অসুবিধা হ'ব, চৰকাৰখনে ভবা উচিত। আমি আগতো কৈছিলোঁ যে ইথানলযুক্ত পেট্ৰল, আমি বৈজ্ঞানিক নহয়, আমি চাইণ্টিষ্ট নহয়, কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে যে ইথানলযুক্ত আপোনাৰ পেট্ৰল ব্যৱহাৰ কৰিব লাগে। আৰু পিছত দেখা গ'ল যিজনক সকলোতকৈ ভাল মন্ত্ৰী বুলি কৈছিল সেইসকল তেওঁৰ ল'ৰাই বোলে এই ইথানলৰ পেট্ৰলৰ মিহলিৰ লগত সম্বন্ধ আছে। তথাপি আমি কৈছোঁ যে ইয়াৰ ইথানল গোৱালপাৰাত যিকেইটা ফেক্টৰী হৈছে মই ভাল পাইছোঁ, কাৰণ ইথানলৰ যিটো আপোনাৰ মেটেৰিয়েল লাগে সেইটো হ'ল আমাৰ দুখীয়া মানুহৰ মাকৈ খেতি। এতিয়া মাকৈ খেতি যদি উপযুক্তভাৱে ইয়াৰ পৰা কিনি পেলাই ইথানল কৰে, আমাৰ দুখীয়া মানুহে অকণমান ঘৰখন চলিব। গতিকে এই কথাখিনি অলপ বিশদ কথা বতৰা আছে, আপোনালোকে যদি এইখিনি ভালকৈ কয়, মানুহৰ মাজত জাগৰণ আহে, আমি তেতিয়াহ'লে এই ফেক্টৰীসকলক আমাৰ এই খেতিয়কৰ পৰা ডাইৰেক্ট যদি কিনে, কুইণ্টেলৰ প্ৰতি যিটো MSP পায় 2400-2500 টকা, সেইটো যদি কিনে যথেষ্ট সকাহ। ND24 চেনেলৰ এগৰাকী সৎ সাহসী সাংবাদিক সম্পাদক ৰাজদীপ বাইলুং ডাঙৰীয়া, আপোনাক প্ৰথমতে আমি DKB ফেক্টৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনাৰ এই সাহসী স্থিতি আমাৰ জাতিটোৰ কাৰণে মংগলজনক, আৰু সেইকাৰণে আমি আপোনাক দুটামান কথা খুব বিনয়েৰে জনাব খুজিছোঁ। কাৰণ আপুনি শেহতীয়াভাৱে যিটো গোবিন্দপুৰৰ বেদখলক লৈ যি ধৰণে বাতৰি কৰিলে, উন্মোচন কৰিলে, 29,000 মিয়াই কেনেকৈ দখল কৰিছে সত্ৰৰ ভূমি, খুব গুৰুত্বপূৰ্ণ। আৰু আপুনি স্পষ্টভাৱে কৈছে গোবিন্দপুৰলৈ মই গ'লো, তথ্য ললো, আৰু তথ্যখিনি মই দেখুৱাইছোঁ। ভাল বোলক বেয়া বোলক আপোনালোকৰ কথা। মোক ইয়াত সাধুবাদ দিবলৈ, মই কাৰোবাৰ পৰা কৃতজ্ঞতা ল'বলৈ, কাৰোবাৰ পৰা পুৰস্কাৰ ল'বলৈ এইবোৰ কথা পাতি থকা নাই। মোৰ জাতিটো মোৰ কাৰণে আটাইতকৈ আগত। মই কি সাংবাদিকতা কৰিম যদি মোৰ জাতিটোৱে নাথাকে? হয়, জাতি নাথাকিলে আমি কাক সাংবাদিকতা কৰিম, এই কথাটো আমি প্ৰত্যেকেই জানো। আৰু আমি এই কথাটোও জানো যে এই গোটেই বিষয়টো আছিল চৰকাৰী এজেণ্ডা। বিজেপি চৰকাৰৰ এইবাৰ মূল লক্ষ্যই হ'ল বেদখল মুক্ত অসম গঢ়ি তোলা। সত্ৰৰ মাটি হওক, মন্দিৰৰ মাটি হওক বা জলাশয় হওক, সকলোবোৰ ভূমি বেদখল মুক্ত কৰি তোলা। আৰু আপুনি খুব ভাল কাম কৰিছে, চৰকাৰ যে ব্যৰ্থ। আচলতে চৰকাৰে এই বস্তুবোৰ দেখিও নেদেখাৰ ভাওজৰে একমাত্ৰ ভোটৰ স্বাৰ্থত, কাৰণ তেওঁলোকে যিমানেই মিয়া বিৰোধী নকওক, যিমানেই মিয়া বিদ্বেষ নকৰক, তেওঁলোকক মিয়াৰ ভোট লাগিবই। তেওঁলোকে মিয়াক অস্বীকাৰ কৰিব নোৱাৰে। আৰু সেই কথাটো আপুনি প্ৰতিষ্ঠা কৰিলে যে আপোনাৰ দৰে মানুহ গৈ তাত তেনেকে সৰজমিন তদন্ত কৰি এই বিষয়বোৰ উলিয়াই আনিবলগীয়া হ'ল। মই যাবলগীয়া হৈছে ব্যক্তিগতভাৱে, মই ৰাজদীপ বাইলুং বৰুৱা যাবলগীয়া হৈছিলে। ক'লৈ? গতিকে আপোনাৰ দৰে মানুহে কৰি যাবলগীয়া হ'ল। চৰকাৰৰ ইমানটা বিভাগ আছে, ইমান সাংবাদিক আছে, ইমান সচেতন ব্যক্তি আছে, ইমান বুদ্ধিজীৱী আছে, অথচ আপোনাৰ দৰে লোক যাবলগীয়া হ'ল। এয়াও চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা।
আপুনি স্পষ্টভাৱে কৈছে আপুনি কাকো খাতিৰ নকৰে, বিশেষকৈ মিয়াক খাতিৰ নকৰে। মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ আৰু মই এইটো খাতিৰ বাতিৰো নকৰোঁ কাকো। কোনোবা মিয়াই কিবা লিখক নিলিখক, এইখিনিতে অকণমান ক'বলগীয়া আছে। এই যে মিয়াৰ উপৰিও একাংশ অনা অসমীয়াই অসমখন অস্থিৰ কৰি তুলিবলৈ আৰম্ভ কৰিছে। বিগত সময়ৰ কৰ্মকাণ্ডবোৰ আপোনালোকে জানিছেই, বিজয় গুপ্তাৰ কথা নকওঁৱে। গতিকে এই ক্ষেত্ৰত নিশ্চয় আপুনি এখেতসকলক খাতিৰ কৰে বাবেই কেৱল মিয়াক টাৰ্গেট কৰি মিয়াক খাতিৰ নকৰোঁ বুলি হুংকাৰ দিছে। ঠিকে আছে, কাৰণ মিয়াক হুংকাৰ দিবলগীয়া হয়েই। আনহাতে আপোনাক আমি বিনয়েৰে অনুৰোধ জনাব খুজিছোঁ, জাতিটো নাথাকিলে কাক লৈ সাংবাদিকতা কৰিব? ঠিকেই, ভাষাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি কি? এই যে চৰকাৰী মাধ্যমৰ বিদ্যালয় হাজাৰ হাজাৰ বন্ধ হ'ল, সমীক্ষা মতেতো বিগত 8 বছৰত 10,000তকৈ অধিক চৰকাৰী মাধ্যমৰ বিদ্যালয় বন্ধ হ'ল। অনাগত সময়ত পুনৰ একত্ৰীকৰণৰ নামত চৰকাৰী বিদ্যালয় বন্ধ হ'বলৈ আগবাঢ়িছে। এই ক্ষেত্ৰত আপোনাৰ সৰজমিন প্ৰতিবেদন পাম বুলি আশা কৰিলোঁ, কাৰণ চৰকাৰী বিদ্যালয় বন্ধ হোৱা মানে ভাষালৈ সংকট নামি অহা। আনহাতে APSCৰ পৰা যে অসমীয়া ভাষাৰ প্ৰশ্ন কাকত বাতিল হ'ল, সেই প্ৰশ্ন কাকতখন পুনৰ সংযোজন কৰিবলৈ বাধ্য কৰাবৰ কাৰণে আপোনাৰ দৰে বিশিষ্ট লোকসকলে যদি নেতৃত্ব লয়, নিশ্চয় চৰকাৰ সফল হ'ব। আনহাতে যিহেতুকে আপুনি জাতিৰ কথা কৈছে, এই ক্ষেত্ৰত আৰু এটা কথা আমি আপোনাৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ। এই যে ডিমা হাছাওৰ পৰা পলাশবাৰী, মিৰ্জা, ৰাণী, পৰ্বতঝাৰলৈকে হাজাৰ হাজাৰ বিঘা খিলঞ্জীয়াৰ মাটি বহিৰাগত উদ্যোগৰ নামত দিয়া হৈছে। আৰু সেই যে উদ্যোগ স্থাপন কৰিবলৈ লৈছে, সেই উদ্যোগত 80% থলুৱা খিলঞ্জীয়া লোকক সংস্থাপিত কৰা হ'বনে, তাৰ কিবা চুক্তিপত্ৰ কৰা হৈছেনে, এই বিষয়েও যদি আপোনালোকে নেতৃত্ব লৈ কথাবোৰ ৰাইজক দাঙি ধৰে বৰ ভাল হ'ব। কাৰণ আপোনালোকৰ দৰে বিশিষ্ট লোকসকলে এই কামবোৰ কৰা উচিত। কাৰণ খিলঞ্জীয়াৰ ভূমি, কৃষিভূমি যদি নাথাকে, অসমীয়া জাতিটো ক'ত থাকিব? আনহাতে পাম অইলৰ নামত লাখ লাখ হেক্টৰ বিঘা ভূমি ৰামদেৱক গতাই দিয়া হৈছে। পাম অইলে কেনেকে কি ক্ষতি কৰে, কেনেকে কৃষিভূমিলৈ ভাবুকি কঢ়িয়াই আনে, এই কথাবোৰ আপোনালোকে নিশ্চয় জানে। আৰু এই বিষয়বোৰতো যদি কাকো খাতিৰ নকৰাকৈ একাধিক প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰক বাধ্য কৰাব পাৰে, তেতিয়া জাতিটো ৰক্ষা পৰিব। আনহাতে শেষত আৰু এটা কথা ক'ব খুজিছোঁ, আপুনি যেনেকৈ জাতিৰ কথা কৈছে, আমি আশা কৰিম অসমীয়া জাতিসত্তাক যিসকলে ব্যৱসায়ত পৰিণত কৰি কেৱল ৰাজনৈতিক ইচ্ছা পূৰণ কৰাৰ কাৰণে জাতিটোক আৱেগিক কৰিছে, তেওঁলোকৰ বিৰুদ্ধে একাধিক প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁলোকৰ মুখাবোৰ খুলি দিয়ক। কাৰণ জাতিৰ নামত জয়াই অসম ধনী দিয়েই হওক বা আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই, এই কথাবোৰ কৈয়েই হওক, একাংশ নেতা মন্ত্ৰী হ'ল, বিধায়ক হ'ল, তেওঁলোকে জাতিটোক চূড়ান্ত অপমান কৰিছে। যেনে ধৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সৰ্বানন্দ সোণোৱাল এসময়ত জাতিৰ নায়ক আছিল, এতিয়া কি? সদ্য অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ তেখেতে ৰাজনীতিত যোগদান কৰিলে, অসম গণ পৰিষদত আহিল, তাৰপিছত বিজেপি আহিল, এতিয়া কেন্দ্ৰীয় মন্ত্ৰী, অথচ জাতিৰ এই দুৰ্দশাৰ কথা তেওঁৰ মুখত এবাৰো নুফুটে। এই যে জাতিৰ সংকট আহিছে, এই যে ভাষাৰ সংকট আহিছে, এইবোৰ ক্ষেত্ৰত তেওঁ নিমাত। গতিকে তেওঁৰ বিৰুদ্ধেও কথাবোৰ কওক সৰজমিন তদন্ত কৰি। কাৰণ অসমক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰা লোকসকলৰ ভিতৰত অন্যতম সৰ্বানন্দ সোণোৱাল। কাৰণ তেখেতে অসমৰ জাতিসত্তাৰ কথা কৈ অসমীয়া মানুহখিনিক আৱেগিক কৰি আন্দোলন কৰি ক্ষমতা দখল কৰিলে, অথচ অসমৰ মৌলিক বিষয়সমূহ সমাধান কৰাত কোনো গুৰুত্বই প্ৰদান নকৰিলে। গতিকে এওঁলোকৰ মুখাবোৰ খুলি দিয়ক ৰাজদীপ বাইলুং ডাঙৰীয়া। আনহাতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, তেখেতৰ বিভাগত কিমানজন থলুৱা অসমীয়া যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাইছে, তাৰো এটা সৰজমিন তদন্ত কৰক। আনহাতে তেওঁৰ বিভাগত কোন কেইজন অসমীয়া ঠিকাদাৰে শ শ কোটি টকাৰ ঠিকা কৰি আছে, তেওঁলোকে কৰা কামবোৰত কিবা কেলেংকাৰী হৈছে নেকি, এই কথাবোৰত সৰজমিন তদন্ত কৰক। আমি কিন্তু দিকে বিবেকতে আজি এটা কথা দিছোঁ, এই যিসকলে সৰ্বানন্দ সোণোৱালৰ অধীনত ডাঙৰ ডাঙৰ কোটি কোটি টকা ঠিকা কৰি আছে, পাণ্ডুতেই হওক বা ডিব্ৰুগড়তে হওক, তেওঁলোকে কৰা কামবোৰৰ কিছু কেলেংকাৰীৰ তথ্য আমি কিন্তু আনিম। গতিকে এই ক্ষেত্ৰতো সৰজমিন তদন্ত অব্যাহত ৰাখি প্ৰতিবেদন প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত উপস্থাপন কৰক। আশা কৰোঁ আমাৰ এই কথাবোৰ অন্য ধৰণে নলৈ যোগাত্মকভাৱে গ্ৰহণ কৰি অসম আৰু অসমীয়াক চাৰিওফালৰ পৰা সুৰক্ষিত কৰিবৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰক। কাৰণ ইতিমধ্যে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে ৰাজনৈতিকভাৱে অসম সুৰক্ষিত হ'ল, এতিয়া ভাষিক, সাংস্কৃতিক বা অন্যান্য ক্ষেত্ৰত অৰ্থনৈতিকভাৱেও অসমখন সুৰক্ষিত হ'ব লাগে। ধন্যবাদ। জয় আই অসম।
হওক জুবিনে অন্ততঃ নিজে গোটেই গোৱা গীতখিনিতো জুবিনৰ সংগীত বা জুবিন সংগীত হ'ব নোৱাৰিব চাগে তেওঁ যিখিনি নিজৰ সৃষ্টি নিজৰ কম্পজিশ্যন নিজে লিখা অন্ততঃ সেই গীতখিনি আমি যদি সকলোৱে মিলি সেইটো অকল আমাৰ পৰিয়ালৰ কাৰণে সম্ভৱ নহয় গোটেই অসমীয়া ৰাইজে মিলি সেই গোটেইখিনি কালেক্ট কৰি তাক সংৰক্ষিত কৰি সেইখিনিক যদি জুবিন সংগীত নাম দি পেলাই তেনেদৰে আগুৱাই লৈ যাব পৰা যায় তেতিয়াহ'লেতো আৰু ভাল কথা পিউআৰ মিউজিকেল ইনষ্টিটিউশ্যন আৰু নৰ্থ ইষ্ট পাব্লিক স্কুলৰ উদ্যোগত তথা সহযোগত জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা তেওঁলোকে অনুষ্ঠিত কৰিছে গতিকে নতুন প্ৰজন্মৰ মাজলৈ গীত জুবিনৰ সৃষ্টিৰাজি কঢ়িয়াই নিয়াৰ যিটো প্ৰচেষ্টা প্ৰশান্ত ৰাজখোৱাই কৰিছে তেওঁৰ নেতৃত্বত সেই কথাটো খুব ভাল লাগিছে দেখি আৰু একদম অকণমানি মানে 5 বছৰীয়া 6 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা প্ৰায় ক্লাছ 10 মানলৈকে হয়তো আছে ল'ৰা ছোৱালীখিনি সকলোৱে এই প্ৰাণৰ শিল্পীক তেওঁৰ সৃষ্টিৰাজিক বুজি পাই পেলাই আগুৱাই লৈ যোৱাটো ইয়াৰ চৰ্চা হোৱাটো প্ৰচাৰ প্ৰসাৰ হোৱাটো সেইটোৱে ডাঙৰ কথা তেওঁলোকে যে এই গীতখিনি শিকিব ইতিমধ্যে বহুতে হয়তো তেওঁৰ গীত গায়ে কিন্তু তেওঁলোকে ভালদৰে শিকি লৈ খুটি নাতি মাৰি কথাবোৰ জুবিনৰ গীতৰ উচ্চাৰণ কেনেকুৱা আছিল তেওঁৰ অসমীয়া উচ্চাৰণ কেনেকুৱা সেই কথাটোতো খুবেই নিখুঁত গতিকে সেই কথাবোৰ মন দিবলগীয়া শব্দৰ প্ৰক্ষেপণ কেনেকুৱা আছিল ভাৱৰ প্ৰকাশ কেনেকুৱা আছিল এই কথাবোৰো তেওঁলোকে শিকিব খুটি নাতি মাৰি গতিকে গায়কীটো ভালকৈ শিকিব তাৰোপৰি টেকনিকেল দিশবোৰ শিকিব গতিকে এই কথাবোৰে মই ভাবোঁ সঠিক দিশত আৰু নিখুঁতভাৱে জুবিনৰ সৃষ্টিৰ চৰ্চা হ'ব আৰু নতুন প্ৰজন্মৰ মাজলৈ সেইখিনি আগবাঢ়ি গৈ থাকিব সেইটোৱে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ ইতিবাচক কথা যে এজন শিল্পীক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই যে লৈ যাব তেওঁৰ সৃষ্টিৰাজিৰ মাজেৰে প্ৰতিটো প্ৰজন্মই তেনেদৰে তেওঁ থাকক অমৰ হৈ থাকক নতুন প্ৰজন্মৰ মাজত তেওঁৰ আদৰ্শখিনিক তেওঁৰ যিখিনি বিশ্বাস এই সকলোবোৰ তেওঁৰ সাধনাৰ চৰ্চাবোৰ সকলোবোৰ আগবাঢ়ি গৈ থাকক আৰু এতিয়া দেশে বিদেশে এই ল'ৰা ছোৱালীবোৰ পিছত গৈ প্ৰতিষ্ঠিত হ'ব কিন্তু তেওঁলোকে ক'বলৈ সক্ষম হ'ব যে মই জুবিনৰ দেশৰ পৰা আহিছোঁ মই জুবিন যুগৰ ল'ৰা ছোৱালী গতিকে সেই কথাটোৱে আটাইতকৈ ডাঙৰ কথা অভিনয়টো আগতে ৰাজগড়ত আছিল সেয়া ভাড়াঘৰ আছিল কিন্তু এতিয়া জুবিনৰ যিহেতু জোনালীৰ ষ্টুডিঅ'টো তেওঁ খুব প্ৰিয় ঠাই আছিল আৰু সেই জেগাখিনি সৰব হৈ থকাটো মই বিচাৰিছোঁ নিজে আৰু মই জানো তেওঁ খুব ভাল পাব সৰু ল'ৰা ছোৱালীবোৰৰ যেতিয়া তাত সঘনাই অহা যোৱা হ'ব তাত তেওঁলোকৰ পদক্ষেপ থাকিব তেওঁলোকৰ উপস্থিতি থাকিব সেই জেগাটুকুৰা মুখৰ হৈ থাকিব সেইকাৰণে সেইটো ভাবিয়ে আমি ৰাজগড়ৰ পৰা এতিয়া জোনালীলৈ অভিনয় শিফ্ট কৰিছোঁ তাত নতুনকৈ সাজু কৰি লোৱা হৈছে বনাব লগা হৈছে অলপমান সেইখিনি তৈয়াৰ কৰি লৈছোঁ 6 তাৰিখৰ পৰা আমাৰ অভিনয়ৰ ৱৰ্কশ্বপ আৰম্ভ হ'ব নৃত্য গীত আৰু নাটকৰ কৰ্মশালা যিদৰে প্ৰতি বছৰে হয় আৰু প্ৰডাকশ্যন বেছড হয় আমাৰ গতিকে 27 তাৰিখে আমি মাধৱদেৱ যিটো প্ৰেক্ষাগৃহ আমি সেয়া বুক কৰিছোঁ আমাৰ গীত নৃত্য নাটকৰ অনুষ্ঠান হ'ব আৰু দুটা গ্ৰুপত আমাৰ হয় 6 বছৰৰ পৰা 10 বছৰ আৰু 11 বছৰ পৰা 15 বছৰ তেনেদৰেই হ'ব এইবাৰো চাওক আমাৰ জাজি যি অভাৰব্ৰিজ আছে সেই অভাৰব্ৰিজৰ তলত আমাৰ প্ৰাণৰ শিল্পী আমাৰ মৰমৰ শিল্পী আমাৰ হিয়া আমঠুৰ এখন তাত ছবি অংকন কৰা আছিল আমাৰ জুবিনদাৰ আৰু আমি দেখিবলৈ পালোঁ যে সেই ছবিখনত কোনোবা এজন অচিনাক্ত যুৱকে তাত পেচাব কৰি আছে গতিকে বাৰে বাৰে আমাৰ জুবিনদাৰ লগত খেলা কৰি আছে আমি বুজি পোৱা নাই সৌদিন আমি গুৱাহাটীত দেখিলোঁ যে আমাৰ হিয়াৰামঠুৰ জুবিনদাৰ ছবি অংকন কৰি ৰখা হৈছিল এখন মুচি পেলোৱা হৈছে তাৰপিছত দেখিলোঁ যোৱাকালি দেৰগাঁৱত দেখিলোঁ আকৌ আজি দেখিলোঁ আমগুৰিত জাজি আমগুৰি যিখন ব্ৰিজ আছে ব্ৰিজৰ তলত যিখন আমাৰ হিয়াৰামঠুৰ যিখন ছবি অংকন কৰা আছিলে তাৰ তলত কোনোবা এজন অচিনাক্ত যুৱকে পেচাব কৰি আছে গতিকে এইবিলাক কিন্তু সহ্য কৰা নহ'ব আৰু যিজন যুৱকে তাত পেচাব কৰিছিলে হয় তেখেতৰ এই মগজ বোলা বস্তুটো নাই কাৰণ ইমান 420 বা নিলজ ইমান থাৰ্ড ক্লাছ মেণ্টেলিটি মানুহ আমি পৃথিৱীত দেখা নাই তেওঁ দেখিব লাগিছে তেওঁ মুখৰ আগত দেখিছে যে আমাৰ তাত হিয়াৰামঠুৰ ছবিখন অংকন কৰা আছে আৰু তেওঁ পেচাব কৰি আছে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে গোটেই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে গতিকে এটাই কথা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ আমাৰ প্ৰশাসনক আমাৰ আমগুৰি অ' চি চাওক আমি এটা কথা ক'ব বিচাৰিছোঁ গৌৰীসাগৰ অ' চি চাওক এটা কথা ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এই ধুৰন্ধৰ যুৱকজনক যদি গ্ৰেপ্তাৰ নকৰে দৃষ্টান্তমূলক শাস্তি যদি প্ৰদান নকৰে কিন্তু কথা বেয়ালৈ যাব কথা ভাল নহ'ব চিধা যিটো কথা স্পষ্ট কথা কাৰণ আজিলৈকে আমাৰ হিয়া আমঠুৱে আমাৰ জুবিনদাৰ ন্যায় পোৱাই নাই এইখন চৰকাৰে ন্যায় দিব পৰাই নাই আৰু ন্যায় নোপোৱা আগতেই ক'ৰবাত দেখিছোঁ আমি আমাৰ তেখেতৰ ছবি মুচি পেলোৱা হৈছে ক'ৰবাত দেখিছোঁ তেখেতক কিবা কৰি পেলোৱা হৈছে গতিকে এইবাৰ দেখিলোঁ আমাৰ জাজি যিখন ব্ৰিজ আছে ব্ৰিজৰ তলত যিখন ছবি আছে তাত পেচাব কৰা হৈছে
গতিকে এইবিলাক চব চিধা চিধি কথা স্পষ্ট কথা সহ্য কৰা নহ'ব। গতিকে আমি প্ৰশাসনক, আমি শিৱসাগৰ জিলাৰ প্ৰশাসনক আমি এটা কথা ক'ব বিচাৰিছোঁ, আমগুৰি প্ৰশাসনক এটা কথা ক'ব বিচাৰিছোঁ, গৰিচাও প্ৰশাসনক এটা ক'ব বিচাৰিছোঁ, 24 ঘণ্টা সময় আমি অসমীয়া যুৱ মঞ্চক বান্ধি দিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত কোনো বিহিত ব্যৱস্থা এই যুৱকজনৰ ওপৰত নল'ব, কিন্তু পৰিৱেশ পৰিস্থিতি বেয়ালৈ যাব। চিধা চিধি কথা, স্পষ্ট কথা, কাৰণ জুবিন দাৰ ক্ষেত্ৰত নৌ কম্প্ৰমাইজ। চাওক, আমি এটা কথা লক্ষ্য কৰিছোঁ যে অসমৰ মাননীয় সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া পৰহি দিনা ইয়ালৈ তেখেত সীমান্ত পৰিদৰ্শন কৰিবলৈ আহিছিলে। সীমান্ত পৰিদৰ্শন কৰিবলৈ অহাৰ পাছ মুহূৰ্তত কিন্তু নগাই চেলেঞ্জ দেখুৱাই অসমৰ যিসমূহ আমাৰ খিলঞ্জীয়া লোক আছে, খিলঞ্জীয়া লোকৰ ঘৰত কিন্তু তেখেতলোকে নগাৰ চেঞ্চাছ লোকপিয়ল তেখেতলোকে আৰম্ভ কৰি দিলে। আমি সেই নগাই যি চেঞ্চাছ আৰম্ভ কৰিছিলে আমাৰ যিসমূহ খিলঞ্জীয়া লোকৰ ঘৰত, সেই চেঞ্চাছসমূহ কিন্তু আমি সস্তীয়া ছাত্ৰ সন্থা আৰু এপছুৱে লগ হৈ আমি সেই চেঞ্চাছসমূহ আমি মোহাৰি দিবলৈ আমি আজি বাধ্য হ'লোঁ। আৰু ঠিক আমি এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ জিলা প্ৰশাসন তথা সমজিলা প্ৰশাসনক এটা আহ্বান জনাব বিচাৰিছোঁ, সময় থাকোঁতেই যদি নগাৰ বিৰুদ্ধে কিন্তু আপোনালোকে হুংকাৰ নজনায় কিন্তু নগাই কিন্তু আমাৰ যিসমূহ অসমীয়া লোক আছে, অসমীয়া লোকৰ ওপৰত কিন্তু বৰ অত্যাচাৰ কৰিবলৈ তেখেতলোকে আৰম্ভণি ইতিমধ্যে কৰিছে আৰু ইয়াৰ আৰম্ভ হৈছে। আৰু সেয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, সময় থাকোঁতেই নগাৰ বিৰুদ্ধে কিন্তু আপোনালোকক সষ্টম হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এটা কথা আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ, অসম নাগালেণ্ড সীমান্তত নিয়োজিত হৈ থকা যিসমূহ CRPF আছে, CRPF কিন্তু নগাৰ পক্ষপাতিতে আমি থাকিবলৈ দেখা পোৱা গৈছে। যিহেতু আমি উল্লেখ কৰিব বিচাৰিছোঁ দুটামান কথা আপোনালোকৰ আগত। প্ৰথম কথা হৈ গ'ল, অসমীয়া কোনোবা লোকসকলে যদি, অসমীয়া খিলঞ্জীয়া লোকে যদি ঘৰ বনাবলৈ টিং পাত বা বিভিন্ন বয় বস্তু যদি ইয়ালৈ আনিবলগীয়া হয়, কিন্তু CRPFে তাত বাধা প্ৰদান কৰে। আমি সিদিনা দেখিবলৈ পাইছোঁ যে চুঙাজান MVত এটা নগাৰ এটা APBNৰ এটা কেম্প তাত নিৰ্মাণ কৰি থকা আমি দেখিবলৈ পাইছোঁ। CRPFৰ খুদ সন্মুখৰ ভাগতেই সেই নগাৰ লোকসকলে কেনেকৈ তাত এটা ডাঙৰ ঘৰ নিৰ্মাণ কৰিবলৈ পাৰিলে, তাক এটা তাৎপৰ্যপূৰ্ণ এটা বিষয় আমাৰ সকলোৰে মাজত এটা আলোচনা হৈছে। আমি সেয়েহে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, CRPF নিউট্ৰেল ফ'ৰ্চ নহয়, CRPF হৈছে নগাৰ ফ'ৰ্চ। কোনকেইখন গাঁৱত নগাই চেঞ্চাছ কৰিছে? আমি আজি দেখিলোঁ চেতিয়া গাঁও আৰু শান্তিপুৰ গাঁৱত নগাই প্ৰায় 82 ঘৰ লোকৰ ঘৰত নগাই কিন্তু তেখেতলোকে চেঞ্চাছ কৰিবলৈ আৰম্ভ কৰিছে। আৰু সেই চেঞ্চাছসমূহ কিন্তু আমি আজি মোহাৰি থৈ তাত আহিছোঁ। বেৰত কিবা নাম চাম লিখিছে নেকি? বেৰত লিখা আছিলে CNL 112, 114, তেনেকৈ প্ৰতি ঘৰে মানুহৰ ঘৰত তেখেতলোকৰ সংখ্যা দি যোৱা আমি দেখিবলৈ পোৱা গৈছে। সীমান্তৰ 2খন গাঁৱত হৈছে। তেখেতলোকে প্ৰথম পৰ্যায়ত সীমান্তৰ 2খন গাঁৱত আমি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসমূহ গাঁও তেখেতলোকে দাবী কৰে আৰু যিসমূহ গাঁৱত নগাসকল আমাৰ ইয়াত বসবাস কৰি আছে, সেইখিনি কিন্তু তেখেতলোকে ভৌগোলিক মেপত আজিলৈকে তেখেতলোকে সাল সলনি কৰিব পৰা নাই। যিহেতু আপোনালোকে GPS মেপত যদি ফটো মাৰিবলৈ যায়, তাত দেখিব আপোনালোকে গোলাঘাট অসমেই দেখিব বা উৰিয়ামঘাট অসমেই তাত দেখা পোৱা যায়। কিন্তু নগাই যিসমূহ গাঁও আজিলৈকে গঠন কৰি তাত সোমাই আছে, সেইখিনি কিন্তু আমাৰ অসমৰে ভূমি। আৰু নগাৰ আৰু এটা বস্তু চকু পৰি আছে, অসমৰ যিসমূহ মাটিত খেতি মাটি হৈ থকা দেখিবলৈ পোৱা যায়, নগাই তাত হেন চকু ইতিমধ্যে দিছে। আৰু আপোনালোকে দেখিছে আজি বিভিন্ন সময়ত নগাই তাত কৰ কাটল টেক্স আদি সংগ্ৰহ কৰি আছে। সেয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে চকু মুদা কুলিৰ ভাও নধৰি আপোনালোকে সময় থাকোঁতেই এইখিনি আপোনালোকক নিষ্পত্তি কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।